बिटिआर सरकारनि बानजायनायाव गसाइगावनि दलगावआव एन्ट्रप्रेन्योर्स इनभेस्टर्स मीट हाबाफारि खुंफुंदों। बिटिआर सरकारनि इन्डास्ट्रिज एन्ड कमार्स डिपार्टमेन्टनि मददजों एनआरडिएस मेनेजमेन्ट प्राइभेट लिमिटेडनि बानजायनायाव गसाइगाव महकुमानि सिङाव थानाय दलगाव सिलाराय बिद्यापीठ गेजेर फरायसालिनि गेवलां गेलेग्रा फोथाराव दिनै सानसेनि हाबाफारिजों एन्ट्रप्रेन्योर्स इनभेस्टर्स मीट हाबाफारि खुंफुंदों। बे हाबाफारिखौ दिनै बिटिआरनि मावफुं सोद्रोमा सजल कुमार सिंहआ बिथाङा बेखेवनानै होयो। बिथांजों लोगोसे बे हाबाफारियाव केएसिनि मावफुं सोद्रोमा प्रदीप कुमार राय, एनआरडिएस मेनेजमेन्ट प्राइभेट लिमिटेडनि गोबां बिबानगिरि आरो गसाइगाव ओनसोलनि फालांगि खालामग्रा गोबां रायजो राजाफोरा बाहागो लायो। मख'नो गोनांदि बे हाबाफारियाव फालांगि खालामग्रा रायजो राजाफोरनो सरकारा माबायदि मदद होनो हायो बे आयदाखौ लानानै गुवारै सावरायनाय जायो। इंडस्ट्री डिपार्टमेंटर फलर कुमार समष्टिर दलगाँव आमार एटा एवारनेस प्रोग्राम आछे। एवारनेसटू हल जे आमी राइजर आमार एटा मार्जिन मानी थाके जोने लोन लई व्यवसाय करे आमी एटा मार्जिन मानी 35% सबसिडी दिब पारो। तार पिছত आमार राइजक आमी माने सरू सरू इंडस्ट्री करार कारणे बा व्यवसाय करार कारणे इंडस्ट्री डिपार्टमेंटे केनेकुवाকৈ सहाय কৰিব পাৰে तार ওপৰতে আমি एवारनेस কৰিছোঁ আৰু ৰাইজক ভালকৈ বুজাই দিছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে বহুত এটা ভাল প্ৰগ্ৰাম হৈছে আৰু এৱাৰনেছ কৰি কৰি গোটেই 40টা সমষ্টিত আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিম। এৱাৰনেছ প্ৰগ্ৰাম কৰি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট আৰু ৰাইজৰ মাজত যি দূৰত্ব আছে এইখিনি আমি ফুলফিল কৰিম। আৰু এই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে মই আপোনালোকক কৈছোঁ সাংবাদিক ভাইসকলক যে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট আপোনালোকে জুন জুলাইলৈকে চাব যে ৰাইজে ইমান দিন মুখে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট নাছিল, কিন্তু এতিয়াৰ পৰা আমি এটা এনেকুৱা মিছন লৈছোঁ যে ৰাইজে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টটো একদম আকুলি ল'ব আৰু ইণ্ডাষ্ট্ৰীৰ পৰা যি সহায় সহযোগিতা আছে ল'ব আৰু আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰী কৰিম বুলি আমি কাম কৰি আছোঁ। যিটো আমাৰ জ্যেষ্ঠ ব্যৱসায়ী জনে জনে সমাজৰ কাৰণে কাম কৰে এইখিনিৰ পৰা চাই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা আমি এটা এটা এৱাৰ্ড দিয়া হৈছে আৰু সম্বোধনা দিয়া হৈছে। তাতে কি হয়, এই মানুহজন যে ব্যৱসায় কৰিলে গোটেই জীৱন এখেতে সমাজৰ কাম কৰিছে। ব্যৱসায় মানে সমাজৰ কাম। এখেতে যদি দুটা পৰিয়ালক কৰ্ম দিছে এইটো এটা সমাজৰ কাম। তো এই মানুহখিনি গোটেই জীৱনৰ পৰা যে সমাজৰ সেৱা কৰি আছে তাৰ কাৰণে এখেতক কোনে উৎসাহ নজগায়। আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা এখেতক এটা পৰামৰ্শও দিছোঁ, যদি আপোনাৰ 10জন এমপ্লয়ী আছে আপুনি 20জন কৰক। আপোনালোকে নিশ্চয় শুনা পাইছে। আৰু আমি এৱাৰ্ড দিছোঁ আৰণৈৰে সম্বোধনা দিছোঁ যাতে এখেতে মানে খুব আনন্দিত হৈ আৰু নিজৰ ব্যৱসায়ীত যাতে 5জনৰ পৰা 10জন মানুহক আৰু কৰ্ম দিয়ে তাৰ কাৰণে আমি এই কামটো কৰিছোঁ।